আমার 314 পথে দেখছুন আহারাই তাহলে আহে কিন্তু না বুঝো কোম্পানি দুবালাক মোর তখন তাক সিঙ্গেল সিঙ্গেল কে পঠাই দিব আপনার ইনফর্ম করে দাক আর পঠাই দিয়ক সোনকালে মই টাইম নাই তো যাবা লাগে ঠিক আছে ও বস মাইছিল নেকি নে ও প্রভু আইছি ও হক হক বাপ্পা ও ঘর পাইছি না অফিসে পাইছি হক হক এক মিনিট রখ হ্যালো এসিস্টেন্ট ও এটা জহু দেখছি সি বস না মই বস ধরবে পারে না রব আর দুই জহু দেখছি না নাই আহা নাই আপনি ঘরক লাগি যাই মাতি ইনবা লাগব আজি পটাপট পঠাই দিব দুই জহু ঠিক আছে তোর লগত যে কথা বলবা এই মই বস না তোর বস আগে তুই বস আপনি বসতো কেন সব মানুষ উঠলাই গেছে আর দাড়ি সাথে দাড়ি না থাকে তার এরা দাড়ির কাট অফিস পাইছি না বেলেগ পাইছি কসম সব চুনি মাতে এই কালি তো জি অলরেডি 3 দিনৰ ছুটি লৈছে কালি আৰু আধা কাম কৰি গা গৈছে মোক তাকে কৈছো বস যোৱাকালি মই ঘূৰাবিটো হৈছোঁ এই গতিকে মই থকা যাব লগা হ'ল আপুনি জানেই দেখোন কেনেহান হৈ ঘূৰাবি এৰি তাই অহাৰ পিছতো জাগা চাগা দেখুৱাব এই গতিকে আৰু 3 দিনটো তাৰ কাৰণে ছুটি পাব দিয়ক কথাটো হল কি তোৰ খুলিলেৰ লগত লিলিমা আছে মইতো নকং বেলেগ তোৰতো পাৰ্চনেল কথা তোৰ লিলিমাৰ কাৰণে মোৰ এতিয়া কোম্পানী ডুবু অৱস্থাত কিবাকে মোৰ এতিয়া মথাউৰি ভাঙলি যেনেকে আধা আধা ফাঁচি থাকে মোৰো এনেকে কোম্পানী ফাঁচি আছে গম পাইছে না কথাটো এতিয়া মোৰ কোম্পানীটো ডুবাবি মই জানা আছে আইডেণ্টি চাওঁতো আইডেণ্টি চাওঁতো লাগিলে ছয় মাছ কত আজি আজি পিছত চাই ল'ব লাগিব 6 মাহ হ'ব বস যা এতিয়া যা চশমা লিখা আছে 10 টিকা চশমা দিয়ে মোৰ লগত বছৰ লেবেলে যা চেক করবি ধরখান্ত ক্লাস মাথা বলে কবি ওকে বস যা বস শুনিব পাৰিম নে ও আইসা তো বাপ্পা কি অফিসে আইসি না আমি নাগর বিহুর বাজার করবে আইসি অফিসে আইছোঁ নাগৰ বিহুটো আহাই নাই ঠিক আছে দিয়ক বকচোন বকচোন কালি যে আপনি অফিসত অহা নাই কি কাৰণত অহা নাই তাৰে গল্পটো মোক ক'ব নেকি কালি আমাৰ আৰু একো হয় সেইকাৰণে আহিব নোৱাৰিলোঁ এই ছোৱালী পুলি স্কুলত দিব লাগে হাত ৰাখিব লাগে সেইকাৰণে অলপ অসুবিধা হয় নেকি এনে আপোনাৰ আৰু বাবু আপনার কি দেখা বেমার এই মাথাৰ কি হৈয়ে থাকে অৰিজিনেল বিয়া তাৰমানে মূৰৰ বিষ মূৰৰ বিষ। তাতে আপনি ছুটি উপায় নাই কি হ'ব এই ছোৱালী স্কুলত থাকাব লগা হাত ৰাখিব লগা হয় সেইকাৰণে অসুবিধা যাতারে প্রথম সেইকাৰণে এনে গাঁৱৰ 30 বেমাৰ হয় না ঘৰটিতো বেমাৰ হ'বই তাতো আপনি ছুটি মাৰিব মই এখন খাৰা নাই অফিস খোলা নাই কাৰণে আৰু ইজ্জত তিৰি আপনি অসুবিধা না ঘৰত আপনার তো ঘনে ঘনে বেমারি দেখা তিরি বেমারি তিরি অৰিজিনেল বি মানে মাক থেকে আহিছে এইটো ও গলা দমে দিছে আপনার একটু এইটোৱে ঠিক আছে তার কারণে ছুটি লিখে আপনি আপনার আইডি খান দেখকচোন নিকাশির খাই ইচ্ছু আপনি নাগা দিছি আইডি খান সহিটো মারি দেখকচোন সহিটো মারক যাও এটা যাও বস আৰু নে মোৰ এটা ওচৰত তিৰিৰ লগত সেইটো কথা কি ঘূৰিছি লিমা আছে বেলেগত তিৰিৰ লগত ৰব চেক্টৰ চিট ওলাই আছে তাৰ মাতা বুলি ক'ব অ'কে পাও কি মকেল আহে এতে ও বস মাতছেন নাকি না মোক মানুহ না বান্দৰে মাতছিলো বাপা গোৱা ঢোল খাবিয়া মোক ও যাই আছো যাই আছো বাপরে বাপ বাংলাদেশ সিধা সিধি আইছে রে ও
মোৰো মাজে মাজে সন্দেহে হৈ যাব আগতে বাইক সাৰ্ভিচিং চেণ্টাৰে লিখছো ন কোম্পানীৰ নামে লিখছো হ'ব দিয়ক হ'ব দিয়ক বহিব বাপা তোৰ হাতে গম পাইছো তোৰ খাইলে হান পাঙে বাকী কিয় মাতিছিল বোলে মোক মই তোৰ পাৰফৰ্মেঞ্চ চাই কিনে কৈ আছো ৰ তই 8 ঘণ্টা জেগাত 12 ঘণ্টা ডিউটি কৰা চব পাৰফৰ্মেঞ্চ ভালে কিন্তু এই ভগৰা পাথাৰ চকত যি দলংখনৰ কণ্টেক্টটো লৈছিলো আজিকালিতো তোৰ ফাইলে ৰেডি হৈ অহা নাই কাৰণটো কি মই কৈছো না তই ভালকে তই মোক বুজে কওঁ তই তোৰ কালি এতিয়া ৰাতি পহৰ হৈ যাওক কথা নাই তই বুজে মোক আজি বুজাই কিনে যাব লাগিব তই মানে কি হ'ল চাওক মই ভাবি লৈছো কামখিনি কৰিম বুলি ভাবছো হাতত লৈছো যে ফালটো মই কামখিনি কৰিম কিন্তু মোৰ সদায় আহো ছাৰ বছ মানে কি হৈছে অলপমান প্ৰব্লেম মই ৱাইফাইটো কানেক্ট কৰোঁ কৰি কিনে অলপমান চাওঁ মানে কিবা কিবি কাৰণ বিয়া বাৰু পাতা নাই চেংৰা চলি গমটো পাইছে বুজি পাইছে কিবা কিবি ফিল্ম চিলিম চালোঁ সেনেকৈ চতে মানে কি হয় মোৰ কামখিনি কৰা টাইমটো ফিল আপেই নহয় প্ৰব্লেম সেইটোৱে হৈ আছে বেলেগ একো নাই দিয়ক আৰু তই ৱাইফাই কানেকশ্যন লৈ চা কি মোক সেইটো কৈছোন এই গম পাই আপোনালোকে দেখাব নটি আমেৰিকা মোক শিকাবি তই নানী আমেৰিকা তই মোক শিকাবি বছ ভুল হৈছে নটি আমেৰিকা হয় তাৰে ভাল ভাল তই মোক শিকাবি মই মানে কি কৈছো হেৰি বাকী কামখিনি মোৰ ঠিকে পাই আছে না তই যি এতিয়া এটা ডাইলগ দিলে কামখিনি হাতত লৈছো মই কৰিম কৰি এইটো ডাইলগ দেখো মোৰ এতিয়া চলি তোৰ বাপেৰে আহুৰ্য নাম যাই কিনে এতিয়া 6 মাহে হৈছে তোৰ কামটো আজিকালি হৈ অহা মোক নাই হ'ব কোনদিনা? হ'ব কৰিম মই কাম হাতত লৈছো কৰিয়ে এৰিম এইটো কৰিবি মই এইবিলাক কোম্পানী চব বিক্ৰী যাবা দিছি চাইয়া টেবুল পৰ্যন্ত বিক্ৰী দিছি মই বুজি পাইছো আপোনাৰ ফৰচুনাৰ দোকান বিক্ৰী দিছি বছ আৰু কেইদিনমান সময় দিয়ক এই মই কৰি দিম মাটি বিক্ৰী দিছি বছ কিবাকে কেইদিনমান তিৰিটো আছে তো কাবাৰ নাম কি আছে বছ কেইদিনমান আৰু সময় দিয়ক কৰি দিম মই কামখিনি সম্পূৰ্ণভাৱে কৰি দিম তিৰিটো যোৱাৰ পাছত মই সেই নহয় ৰ'ব কেনে কৰে তোৰ নিচিনা কি মই এইটো ৱাইফাই কানেকশ্যন লৈ এইটো নিয়ম গুচ্ছা নকো নহয় সেনা নহয় সেইটো কাৰণে আইডি নাম্বাৰ লেখ আৰু চাইনটো কৰি আছোন আচ্ছা ঠিক আছে কিবা তোহাৰ লাগাম যা আছোন না তোৰ চাকৰি তোহাৰো থাকে না লেখচোন তই লেখ আগে লেখ ভুলকা চিৰি ফেলবি চাইন মাৰি কিনে আৰে এলা দেউলা ঘেল মাখা খাম ৰচোন দেউলা বাৰু নহয় খাম ৰ এলাকা চাকৰিটো কেইদিনমান ৰাখক এটা যাচোন যা মোৰে যাব যা তোহাৰত মোক বাচন বনাই আছে যা এইটো লৈ যাচোন কি এইটো যা যা খাই যা আজিকালি ফাইল এটা নাহিবি আৰাচি পৰা যা চব গেল দোকান ফৰচুনাৰ আছিল গেল চিটি বাছত অহা যোৱা কৰি আছো দোকান চিটি বাছত অহা যোৱা কৰিব লাগে এখন হাতে এখন জতে এতিয়া তিৰিটো বেলেগে নিব এতিয়া হোটেল বিচৰিব লগা আছিল ক'ত বা হোটেলৰ বাচন ধোৱা দিয়ে নাছিলে সেইটো হৈছে ডাঙৰ কথা তেলেও নাই বাচন ধোৱা ধুলাই এই চাহ আনিছিলে চেনি তেনি নাই একো তেওঁৰে জানে বাপাৰে নহবা হেই হেল্ল' গাইছ চ' আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিল নিশ্চয় ভাল পাইছে চাগে আগতকৈ আজি অলপ কষ্ট কৰিছে একচুৱেলি ভিডিঅ'টো বনোৱাতে আৰু ভিডিঅ'টো চাব চবে আশা থাকিল So- বহুত কষ্টকে বনাব গৈছি লেপটপো মোৰ জহনে পাইছো কিবা ডিছপ্লে জহনে পাইছো আপোনালোকৰ লেপটপে গুচি গেল আমাৰ। চেষ্টা কৰিছো আৰু লেপটপ গাঁৱত আৰু গেলি যাব আৰু এইটো উপায় নাই আৰু বাকী- খালি ছাবস্ক্ৰাইবটো কৰিব আৰু এইটো ঘণ্টাটো দিব যোনে এনেকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু যোনে কৰিছে তো এই নটিফিকেশ্যন পাই যাব আচ্ছা। আৰু বেলেগক লগি ফ্ৰেণ্ডক লগি যাৰকে লগি নহয় আপোনালোকে শ্বেয়াৰ কৰি দিব ফেমিলি চেমিলি যি গ্ৰুপ চুপ থাকে আজিকালি হোৱাটছএপতো শ্বেয়াৰ কৰি দিব বাকীখিনি আমাৰ এখেত হ'ব দিয়ক বাকীখিনি এইটো ঘণ্টা বটনটো টিপি দিব আৰু শ্বেয়াৰ কৰি দিব বেলেগক কৰি দিব বাকী জয় আই অসম জয় অসম ঠিক আছে আজিৰ কাৰণে বাই বাই নেক্সট ভিডিঅ'ত লগ পাম আৰু